নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে দুমাহী আৰু কাইলৈ কাতি, তো আজি সকলোৱে তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰিব। আজিৰ দিনটো আমি তেনেকৈ কটাম, কি কৰিম আৰু ৰাতিলৈকে কি হ'ব তাকে মোৰ লগত চাই থাকক। মিতুহঁতৰ ঘৰত মই সৌভাগ্যন মিতুহঁতৰ ঘৰলৈ তাহাঁতি আজি কাতি বিহু পাতিব আৰু কিবাকিবি বনাব, তো আমি খাবলৈ যাম আৰু মইতো আলহী ন খাবলৈ যাম। ছাতি তাতি লৈ ওলাইছোঁ, যাবি নহ'লে তাৰপিছত আমি দুটি যাম আৰু এতিয়া শুই আছে। মই এতিয়া পালোহি চিঞৰি নিতুহঁতৰ ঘৰ। তুমি চাইছা ৰাইজে নিতুৱে এতিয়া পূৰা শিলিখা বিচাৰিছে মোক খুৱাব বোলে। প্ৰথম মাহীয়ে কেহা বস্তুখন খুৱাব আৰু এতিয়া কি বোলা কেলে নাখাম যে ইমানকৈ চালো আমাৰ চকুৰ ফুলনি বাৰী গৰম উঠিছে। গৰম উঠিছে আমাৰ ৰাইজে। কিয় পলাইছা তুমি? লাজ কৰিছে আমাৰ চকুৱে। আমাৰ নীতিয়ে তুলসী তল পুচিছে, মইতো দেখি গা চা নোধোৱাকৈ পুচিছ বুলি। সঁচাকে কি ইমান সৰুতে হল লয় এনেই পুৰা কামত ব্যস্ত বেছি ছোৱালীজনী পুৰা আহিছে। এইবিলাককে কয় লক্ষী ছোৱালী, মানে 12টামান বজাত চোতাল হোৱা এবাৰ সোনকালে আহিছে। মানে বেছিজনী পুলিচৰ ইণ্টাৰভিউ দিবলৈ আছে ন, পুৰা দৌৰ মাৰি ভাগৰ লাগে। সেইকাৰণে এতিয়া উপায় নাই, ৰাতিপুৱাটো সময় নাই আহিবলৈ, সেইকাৰণে পিছবেলা আহিছে। পিছবেলা হ'ব এতিয়া 12টা বাজিব হ'লেও ন, কি হয় কেইটা বাজিব? 12টা বাজিলে থাকে ন, দুপৰীয়া আহিছে। কি ক'ব আৰু আজিকালি ছোৱালী মডাৰ্ণ যুগৰ ছোৱালী। আগতে 4টা বজাত আহে, এতিয়া দুপৰীয়া আহিছে। এতিয়া আমি পালোহি ফিল্ড, মেখেলা চাদৰ পিন্ধি মিছ নিতুমণি থাকি আহিলে ডাল এতিয়া আছো মই জানমুখৰ ফিল্ড। আজি ইণ্টাৰভিউ কাৰণে ধূপ চাকি জ্বলোৱা হৈছে ইয়াতে কাতি বিহুৰ কাৰণে। কাতি বিহু মানে ইণ্টাৰভিউ হয়, কাতি বিহু আজি হয় ন, সেইকাৰণে আজি ইয়াতে আৰু প্ৰাৰ্থনা কৰিছে। অল দ্য বেষ্ট। আমি এতিয়া জানমুখত আছো। জানমুখত আজি কাতি বিহু হয় আৰু ইহঁতি চবে পুলিচৰ ইণ্টাৰভিউ হ'ব, তো সেইকাৰণে তাহাঁতি চবে চাকি জ্বলাইছে। আমি যাতে আশীৰ্বাদ পাওঁ সেইকাৰণে মানে এই সৰু ল'ৰা ছোৱালীকেইটাক প্ৰসাদ খাইছোঁ। প্ৰসাদ মানে আৰু দেখাই দিয়া, আকৌ পঢ়াটো দেখাই দিম নহয় চবে কৈ দিয়া আকৌ কি ইণ্টাৰভিউ কাৰণে আমি আজি ইয়াত আৰু আমাৰ কাতি বিহু আজি কাতি বিহুৰ কাৰণে আহিছোঁ। ভাল লাগিছে আহি বহুত ভাল লাগিছে। আজি বিহুৰ সিহঁতক ঘৰ ল'ৰাবিলাকক খুৱাব পাই বহুত মনত আনন্দ ফূৰ্তি লাগিছে। আমাৰ আমাৰ ৰানিঙত ফাৰ্ষ্ট ওলাই এইটো যদি হেৰি এক্সিলেণ্ট, এইটো যদি এক্সিলেণ্ট ইমান ক'লা হৈছে
কৃষ্ণ তোমালোকে চবেই আশীৰ্বাদ কৰিবা দেই এই কিমান বেচে